মোৰ এটা আটাইতকৈ ডাঙৰ কথা হ'ল কি মানে মোৰ ছোৱালীজনী কিতাপখিনি মানে নতুন নতুন কিতাপ ডাঙৰ ডাঙৰ ভলিউম কিতাপ তিতি গ'ল তাই মানে মাথাটো বেয়া হৈ আছে এতিয়া তাকেতো কাকো নিকিনে নোকোৱাকৈ কিনি লোৱা কিতাপ খুৰা আপোনালোকে কিমান দিনৰ পৰা কষ্ট পাই আছে এনেকা সেই আৰম্ভণি দিনাখন বা তাৰমানে এতিয়ালৈকে কিমান দিন হ'ল সেইদিনাখন বৃহস্পতিবাৰ আছিলে নেকি আজি শুকুৰবাৰ এসপ্তাহমানেই ধৰক এসপ্তাহ এনেকেই আছে ইমান তো পানী আৰু আপোনালোকৰ ঘৰত যে এনে ইমান ভাল ভাল বস্তুবিলাকো নষ্ট হৈ যাব যেনে পানীত ডুবি থাকিলে উলিয়াই বুলি কৈছিলে ডিভান এখন আপুনি ভিতৰ ফালে নাচালেগে এখন ডিভানত বস্তু বিক্ৰী হৈ আছিলে তাৰপৰা শ্ব'কেছ দুটা আছিলে শ্ব'কেছ দুটা এটা হাউলি পৰিলে ছোৱালীজনী চাৰিটা মানুহ তুলি পেলাই এখন বিচনা তুলিছিল তাৰ আধা তিতি গ'ল বিশেষকৈ মোৰ এটা আটাইতকৈ ডাঙৰ কথা হ'ল কি মানে মোৰ ছোৱালীজনী কিতাপখিনি মানে নতুন নতুন কিতাপ ডাঙৰ ডাঙৰ ভলিউম কিতাপ তিতি গ'ল তাই মানে মাথাটো বেয়া হৈ আছে এতিয়া তাকেতো কাকো নিকিনে নোকোৱাকৈ কিনি লোৱা কিতাপ এখন কিতাপত 1200 1300 তাৰমানে 1600 1800 মানে প্ৰতিটো কিতাপ কিনিলে মানে এতিয়া মানে আটাইতকৈ ডাঙৰ বস্তু মই খোৱা বস্তু কথা নহয় কিন্তু এই কিতাপখিনি নষ্ট হৈ গ'ল তাৰমানে আপুনি এতিয়া দেখিব দেখিছো একদম বেয়া এটা চকত এটা হাউলি আছে দেখি নাই তাত সেইবোৰ কিতাপ তাই সেইবোৰ চব দৰকাৰী কিতাপ তাই কিতাপ আৰু ট্ৰাংক মানে 4টামান ডবল ট্ৰাংক মানে কিতাপ ভৰ্তি মানে তাই হাইয়া পা কি বোলে LP স্কুলৰ পৰা তোমাৰ পঢ়া মানে তাই কিতাপ তাত আছে তিনিটা ট্ৰাংক মানে তাই কিতাপ ভৰ্তি আপোনাক এতিয়া মই দেখাব হাউলি পৰি গ'ল এতিয়া পানীত উপঙি গ'ল নিশ্চয় চব ঢাকি দিছিলোঁ বস্তুবোৰ বাচিব বুলি বিচনাৰ ওপৰত তুলি দিছিলোঁ আপুনি দেখিছে নে দেখিছো একদম ঘৰত মোৰ চোলা কাপোৰ সেই ৱাৰ্ডৰোবটোত তুলি দিছিলোঁ সেই তাও তিতি গ'ল এতিয়া ঘড়ী চৰি চব তিতি আছে আৰু এইবাৰে ফাৰ্ষ্ট এনেকুৱা বানপানী আহিছে ন প্ৰথম কেনেকুৱা অৱস্থা আমাৰ দেখিয়ে বেয়া লাগিছে তো আপোনালোকৰ লগত হৈছে এনেকুৱা না আমি যিবোৰ শুনিছো ন এইবোৰ আমাতকৈ দুখ লগা সেইকাৰণে এতিয়া আপোনালোকে এতিয়া বস্তু এটা দিবলৈ আহিছে বা কিবা এটা কৈছে কিন্তু আমাৰ ল'বলৈকে মানে এনেকুৱা এটা মানে আমাক ভাব হৈছে এজনী ছোৱালী এতিয়া মাকক দুজনী ধৰি পেলাই তেতিয়া সাৱটি ধৰি আছে সহায় কৰা কোনো মানুহ নাই এইটো এনেকেতো ধৰি লওক উৎসৱ চুৎসৱ হ'লেতো ঢেৰ মানুহ হয় এই মুহূৰ্তত কিন্তু সেই ছোৱালী দুজনীক উদ্ধাৰ কৰিবলৈ মানে বা সহায় কৰিবলৈ এজন মানুহ এনেকুৱা কৰিব কিন্তু আমাতকৈ ভয়ানক নহয় জানো একদম ভয়ানক আপোনালোকৰ কিমান অৱস্থা এনেকা বেয়া এনেকুৱা অৱস্থা হৈ আছে মানে মানে কি ক'ব আৰু মানে ইফালৰ মানুহখিনি বেতবাৰী চেঙেলিবাৰী আকৌ পিনে হেৰি হ'ল ডিমাইজান মানে ঘৰৰ ওপৰত টুকটুক ওলাই আছে মানে কোনো মানুহে আজিলৈকে মানে ক'ব নোৱাৰে যে ইমান পানী হৈছে এই পথাৰবিলাকত বা লেভেলত হয় কিন্তু এনেকুৱা অৱস্থা নাই হোৱা আজিলৈকে কিমান বছৰলৈকে যে পিছ পৰি গ'ল না গেল আৰু এতিয়াতো 20 years মানে আফটাৰ 20 years 20 বছৰলৈকে মানুহ উঠাইব নোৱাৰিব যিখিনি টকা পইচা আছে চাকৰিয়াল আছে বা মজদুৰ মানুহ তেওঁলোকৰ কাৰণে প্ৰব্লেম নাই কিন্তু মধ্য যিখিনি মানে একেবাৰে হেৰি মানুহ সেইখিনি অকণমান খং ধৰিবলৈকে মানে লাগিব 20 বছৰ এটা ফ্ৰিজ লাগিব এটা টিভি লৈছিলে যেন তেনে হাজিৰা কৰি হ'লোঁ মানে এনেকুৱা মানে কেতিয়াবা লাগে নহয় হেৰি চাই থাকিলে চকুলৈ লৈ যায় একদম ভগৱানে নকৰক আৰু দেই ঠিক সেইবিলাক যাতে আৰু নাহে আৰু মানে তাকেতো পুৰা কিবা চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছে না পোৱা নাই এতিয়ালৈকে চৰকাৰে ৰিলিফে দিছে আৰু কিন্তু এতিয়া আকৌ কি দিয়ে আৰু পিছত কাগজ কিতাপ পত্ৰবিলাক দিয়া নাই চৰকাৰে এতিয়াতো নিদিব ন এতিয়া লাহেকে দিব